তাত সিম এখন থাকে তাত মানে রিসার্চ কৰিলে সেই স্মার্ট মিটারটো আরে এলা সব আজি বিল বসি এই সব বিল বসি আরে এটাতে সেই দুটা আমার খাই আছে Hey guys, good morning everyone. Welcome back to my another video. আপোনালোকক পুনৰ এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। তো আজিৰ ভিডিওটো এটা ধামাকা ভিডিও হ'বলৈ গৈছে কাৰণ আজি আমি যাই আছো Internship ৰঙিয়া। মানে তাত অলপমান মানে ট্ৰেইনিং চলি আছে। সেই ট্ৰেইনিংৰ কামতো যাও। প্লাস যোৱা ভিডিওটো দিছিলো তাত মানে হেৰি পয়লা গৈছিলো। পয়লা মানে পাৱাৰ হাউছত গৈছিলো কেনেকৈ কি কাম কৰিলো সেইখিনি দেখুৱাইছো এই ভিডিওটো আৰু মই ডেসক্ৰিপচনতো লিংকটো দি দিম তাত ক্লিক কৰি চাব পাৰে। তো এতিয়া যাও ৰঙিয়া। তো বলক আমি ৰঙিয়া যাই থাকো। তো ফাইনালি আহি পালো গণেশ মন্দিৰ আৰু গণেশ মন্দিৰত ৰখি আছো মানে মোৰ লগত আৰু মানে মোৰ বেষ্ট ফ্ৰেণ্ডো যাব তো তাইক ৰখি আছো তাই আহিব নাই তো আহি পালে আমি গুচি যাওঁ দ্বিতীয় দিন ৰঙিয়াত তো ফাইনালি আহি পালো অফিস আৰু অফিস আহি গাড়ী পাৰ্কিঙত থলো তো চাই লওক আৰু এতিয়া যাম ভিতৰ ফালে তো বলক ভিতৰ ফালে যাওঁ ফাইনালি আহি পালো অফিস এইটো অফিস চাওক আৰু অফিসৰ ছাতত মই আছো এখন ছাত অফিসৰ আৰু ইফালে আছে মই দেখি আছো ইফালে আছে মানে ৰঙিয়া টাউনখন এইফালে ৰঙিয়া টাউন এখন ৰঙিয়া টাউন ভিউটো সঁচাকৈ বহুত ধুনীয়া আৰু এইটো হৈছে টিএনসি ডিভিজনৰ ল্যাব মানে ইয়াত মিটাৰবিলাক টেষ্টিং কৰা হয় যদি আপোনাৰ ঘৰত মানে মিটাৰ এটা বেয়া হৈছে ইয়াত টেষ্ট কৰা হয় এনেকৈ টেষ্ট কৰা হয় আৰু এইটো হ'ল স্মাৰ্ট মিটাৰ মানে আজিকালি এই মিটাৰটো ব্যৱহাৰ কৰা হয় আৰু সেইখন তাতে সিম এখন থাকে তাত সিম এখন থাকে তাত মানে ৰিচাৰ্জ কৰিলে সেই স্মাৰ্ট মিটাৰটো চলে তো চাওক এখন ট্ৰেভেলাৰ আমি এতিয়া মানে অলপমান কাম আছে কামখিনি চাইডত কামখিনি চাই আহোঁ তো বলক আমি যাই থাকোঁ ফাইনেলি যাই আছোঁ কৰ্মক্ষেত্ৰ আমাৰ ড্ৰাইভাৰ হৈছে আমাৰ মানৱ ফাইনেলি অফিস পাই গ'লো এন্ট্ৰেন্স আৰু চাওক ইয়াত আৰ্থিন টেষ্টৰ কাম চলি আছে এইটো এটা পোল ইয়াত মানে মূৰত লগাই দিয়া হয় আৰু অলপমান দূৰত এটা পোল মানে পুতি দিয়া হয় মাটিত তাত এডাল তার কানেক্টেড থাকে আৰু মেগাৰেৰে পিছত ঘূৰোৱা হয় আৰু তেনেকৈ আৰ্থিন টেষ্ট কৰা হয় আৰু এইটো হ'ল মানে এপিডিচিএলৰ আণ্ডাৰত এইটো এটা পাৱাৰ হাউচ ৰঙিয়া পাৱাৰ হাউচ আৰু সেই যে বেৰখন দেখিছে সেই বেৰখনৰ পিছফালে আছে এইজিচিএলৰ আণ্ডাৰত এটা গ্ৰিড সেইটো হ'ল এটা গ্ৰিড ফাইনালি কি হৈ গ'ল আমাৰ এক্সাম এটা ল'লে ইণ্টাৰ্ণশ্বিপত আৰু আজিৰ পৰা ইণ্টাৰ্ণশ্বিপ চেছ আৰু 6 তাৰিখে আছে আৰু 6 তাৰিখে বিন্দাছ তো দিয়কতে বাটত লগ পাই আছোঁ দিয়ক আৰু চাওক এয়া মানে ইণ্টাৰ্ণশ্বিপৰ পৰা এই চাহ খাই আছোঁ চাহ পেটিছ আৰু এইটো কি আছিল ৰসমলাই আৰু এলা চব আজি বিল বসি এই চব বিল বসি আৰু এই তাতে সেই দুটা আমাৰ খাই আছে এই দুটা খাই আছে জোন আৰু বিটু চাওক দুও খাই আছে আৰু আমি ইয়াতে বহিয়ে খাই আছোঁ দিয়ক খাই লৈ ভালকৈ লগ পাই আছোঁ দিয়ক তো ফাইনেলি আহি পালোঁ ঘৰ মানে ঘৰ আহি ড্ৰেছ চেঞ্জ কৰাই নাই
তো আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনে যোনে ৰঙিয়াৰ পৰা চাই আছে প্লিজ এটা কমেণ্ট কৰক না তো দিয়ক তে আজিলৈ বাই বাই